हेलो फ्रेंड की खबर आशा करूँ সকলো ভালে আছে ময়ো ভালে আছো আৰু আজিৰ ভিডিওটো ৰাস্তাৰ পৰা ষ্টাৰ্ট কৰিলো এতিয়া মামীৰ লগত জায়গা এটালৈ গৈ আছো আৰু কিবা এটা বস্তু আনিব গৈ আছো কি বস্তু আনিব গৈ আছো চাও আহকচোন আৰু ভিডিওটো একেবাৰে স্কিপ নকৰাকৈ চাই যাব আৰু যাৰ ঘৰত কিবা আনিব আহিছো আহি পালো এইফালে ঘৰটো হেতু গৈ আছো এইফালে এটা পুখুৰী বন্ধাকবি খেতি নাই ইয়া বন্ধাকবি লাগি আছে কোপা বন্ধাকবি ইফালে কিবা শাকৰ খেতি কৰিব আৰু এইফালে ভঁৰাল ইটো এইফালে ফুল এইফালে কি ধুনীয়া ফুলৰ বাগান কি ধুনীয়াকৈ মানে পৰিষ্কাৰকৈ ৰাখিছে চাফ চিকুণ পুৰা ইয়াতে খেৰ থৈ দিছে আৰু ইয়াত গৰু সিহঁতৰ আহা এয়া গৰু 4টা গৰু ও 5টা গৰু গোহালি আৰু এইটো মামীজনীৰ ঘৰত এইটো বস্তু নিব আহিছিলোঁ জেতুকা পাত চুলি লগাবৰ কাৰণে আৰু লৈ এতিয়া গৈ আছোঁ একেবাৰে চুলিত লগাই কিনে এইটো ভিডিঅ' মই আপলোড কৰিম আপোনালোকে চাবলৈ নাপাহৰিব এয়া কালি আনিছিলোঁ যে জেতুকা আজি পিচিলোঁ এতিয়া চুলিত লগাম এয়া মামীয়ে জেতুকা চুলিত লগাই দি আছে এয়া জেতুকা লগাই ল'লোঁ আৰু ইয়াতে মই অকণমান চাহপাত দিছোঁ চাহপাত দিলে চুলিটো ধুনীয়া এটা শ্বাইনিং মাৰি থাকে আৰু আপোনালোকে চাহপাতৰ সলনি আমলখিও দিব পাৰে আমলখি দিলে চুলিটো ক'লা হয় আৰু মই এইখিনি 3 ঘণ্টামান ৰাখি ধুই দিম আৰু জেতুকা সপ্তাহত আপোনালোকে দুবাৰকৈ লগাব লাগে আৰু মই সপ্তাহত দুবাৰকৈ জেতুকা লগাওঁ এয়া জেতুকা লগাই মাথাটো এতিয়াহে ধুলোঁ বহুত দেৰি হৈ গ'ল আৰু এতিয়া এনেই অকণমান মামীৰ লগত ওলাই যাওঁ ৰাস্তাৰ ফালে আৰু মামীৰ লগত ফুৰি আহি গ'লোঁ আৰু এতিয়া সৰু মামীয়ে ভাত খাব মাতিছিলে তাতে যাম আৰু একেবাৰে তাতে গৈ লগ পাম বাই বাই মামীৰ ঘৰত আহিলোঁ গধূলি টাইমত আৰু অমিতা খাবও লাগে পেটৰ কাৰণে আৰু স্কিনৰ কাৰণে ভাল আৰু এতিয়া আমি অমিতাখিনি খাই লওঁ ধুনু আৰু অমিতাখিনি খাই চিকেন বনাব লৈছোঁ আৰু চিকেনৰ ৰেচিপিটো দিছোঁ একেবাৰে চিম্পুল এনেকৈ বনাই খাই চাব পাৰে তেনেহ'লে চাই যাওক এয়া অলপমান গৰম মছলা দিছোঁ চিকেনখিনি অলপমান মিট মছলা অলপমান জিৰা গুড়ি অলপমান পিঁয়াজ দি দিছোঁ জোখমতে নিমখ অকণমান হালধি গুড়ি জোখমতে তেল আৰু গোটেইখিনি বস্তু মেৰিনেট কৰি 15 মিনিটমান ৰাখি দিম এইফালে লৈছোঁ অলপমান আলু পিঁয়াজ এখিলা তেজপাত আৰু এইফালে 2টা বিলাহী আদা নহৰু আৰু 2টামান জলকীয়া পেষ্ট কৰি লৈছোঁ গোটেইখিনি একেলগে পেষ্ট কৰি লৈছোঁ এইফালে কেৰাহীখনত তেলখিনি গৰম হৈ গৈছে আৰু মই আলুখিনি অলপমান ফ্ৰাই কৰি ল'ম ইয়াতে অকণমান হালধি দি দিছোঁ আৰু ঘৰৰে হালধি সেইকাৰণে কম পৰিমাণে দিলে হয় গোটেইখিনি অকণমান লৰাই দিছোঁ
এইফালে ধুনীয়াকৈ আলুখিনি ৰঙচুৱা হৈ গৈছে। এতিয়া এইখিনি মই নমাই ৰাখি দিম। এইফালে মই এয়া বনাই লোৱা পেষ্টখিনি অকণমান তেল আৰু এখিলা তেজপাত দি ভালদৰে ভাজি লৈছোঁ। এতিয়া ইয়াতে অকণমান চাহী গৰম মছলা দি দিছোঁ। আপোনালোকৰ যদি নাথাকে নিদিলেও কথা নাই, মই আছিল কাৰণে দি লৈছোঁ। এতিয়া গোটেইখিনি মই ভালদৰে লৰাই দিছোঁ। এয়া ধুনীয়া কালাৰ এটা হৈ গৈছে। এনেকৈ বিলাহী আৰু আদা নহৰুৰ পেষ্টখিনি ভাজি ল'লে মাংসৰ কালাৰখিনি বহুত ধুনীয়া হয়, সেইকাৰণে মই সদায় এনেকৈ ভাজি লওঁ। এইফালে কেৰাহীখন গৰম হৈ গৈছে। ইয়াতে মই এতিয়া অকণমান পিঁয়াজ দি দিম। এতিয়া পিঁয়াজখিনি ভালদৰে ভাজি ল'ম। পিঁয়াজখিনি ভজাৰ পিছত মাংসখিনি দি দিছোঁ। এতিয়া মাংসখিনি ভালদৰে এবাৰ লৰাই দিছোঁ। আৰু এইখন ঢাকনখন মাৰি দিছোঁ আৰু মাজে মাজে লৰাই থাকিম এইখিনি। এতিয়া এবাৰ চাই লৈছোঁ আৰু মাজে মাজে নিজে লৰাই থাকিলে হ'ল। আৰু মাংসৰ কালাৰটো এতিয়া ইমান ধুনীয়া হৈছে। এতিয়া ইয়াতে ভাজি লোৱা আলুখিনি দি দিছোঁ আৰু আপোনালোকে আলুখিনি দেৰিকৈ দিলেও কথা নাই, কাৰণ যেতিয়া ফ্ৰাই কৰোঁ তেতিয়াই ধুনীয়াকৈ আলুখিনি সিজি যায়। এতিয়া গোটেইখিনি ভালদৰে লৰাই দিছোঁ। আৰু ইয়াতে ভাজি লোৱা আদা নহৰু পেষ্ট আৰু বিলাহীখিনি দি দিছোঁ। এতিয়া গোটেইখিনি ভালদৰে 2 মিনিটমান লৰাই থাকিম। মাংসখিনিত অলপমান গৰম পানী দি দিছোঁ আৰু পানীটো একেবাৰে শুহি যাবলৈ দিম। আৰু আপোনালোকে ঠাণ্ডা পানীও ব্যৱহাৰ কৰিব পাৰে। এয়া পানীখিনি ধুনীয়াকৈ শুহি লৈছে আৰু মই ইয়াতে অকণমান পানী জোখমতে দি দিম আৰু আপোনালোকে পানীটো নিজৰ জোখমতে দি ল'ব। আৰু অকণমান পানী আকৌ দি দিছোঁ আৰু এতিয়া মই এইখিনি ভালদৰে উতল আহিবলৈ দিম। এয়া পানীখিনি ধুনীয়াকৈ উতল আহিছে আৰু দেখিছেনে কালাৰটো কি ধুনীয়া হৈছে। এতিয়া মই ইয়াতে অকণমান জালুকৰ গুড়ি দি দিছোঁ একেবাৰে লাষ্টত। আৰু জালুক যদি নাই নিদিলেও কথা নাই। আৰু জ্বলাৰ কাৰণে অকণমান মই জালুকটো দিছোঁ। জলকীয়া বেছি ব্যৱহাৰ কৰা নাই, সেইটো কাৰণে অকণমান জালুকে দি দিছোঁ। জালুকটো দিয়াৰ পিছত 2-3 মিনিট ৰাখি মই এইখিনি নমাই ৰাখি দিম। এয়া জালুক দিয়া চিকেন খাবলৈ খুব ভাল লাগে। এনেধৰণে যদি আগতে খাই পোৱা নাই, খাই চাব পাৰে। ৰেচিপিটো খুবেই চিম্পুল হয় আৰু কম মছলাৰে এনেকৈ বনাই খাই চাব পাৰে। আৰু আজিৰ ৰেচিপিটো কেনেকুৱা পালে জনাব। আৰু এইফালে জহা চাউলৰ ভাত, চিকেনটো মই বনালোঁ জালুক দি। আৰু এইফালে মামীয়ে ভাজি বনাইছে আৰু এইফালে বেঙেনা ভাজি আৰু এইফালে কিবা এখন চব্জি আৰু এইফালে পনীৰ। এয়া চিকেন ধুনুৰ কাৰণে, ধুনুৱে জ্বলা নাখায়। তেনেহ'লে ভাতটো খাই দিওঁ। আৰু ৰাতি ভিডিঅ'টো শ্বুট কৰিব টাইমে নাপালোঁ, বহুত ৰাতি হৈ গ'ল। সেইকাৰণে মই ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। আৰু যদি ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। আজিলৈ আহিছোঁ, পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ, বাই বাই।